নমস্কাৰ বৰ্তমান উপস্থিত আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ভিতৰত যাত্ৰা কৰিম চেন্নাইলৈ কিয় যাম এই বিষয়ে আপোনালোকক পিছত ভালদৰে বৰ্ণনা কৰিম যি নহওক অলপ দৌৰাদৌৰিকৈ অহাৰ বাবে আমি অহাৰ ভিডিঅ'বিলাক আপোনালোকৰ আগত দেখুৱাব নোৱাৰিলোঁ চিধা দেখাইছোঁ এয়াৰপৰ্টৰ ভিতৰৰ পৰা চেন্নাইত যাবলৈ আমাৰ তেনেধৰণৰ কোনো আগতীয়া প্লেনিং নাছিলে প্লেনিং হঠাৎ হৈ গ'ল হঠাৎ মানে একেবাৰে হঠাৎ আজি ৰাতিপুৱা প্ৰায় 7টামান বজাত ডিচিশ্যন হ'ল যে আমি চেন্নাইলৈ যাম দুপৰীয়া টিকট কাটিলোঁ আৰু প্ৰায় 2 ঘণ্টামান আগত আহি আমি এয়াৰপৰ্ট উপস্থিত হৈছোঁ যি নহওক বৰ্ডিং আৰু চেকিং কৰি আমি বৰ্তমান ৰেষ্ট লৈ আছোঁ ৱেটিং ৰুমত ইয়াৰ পৰা আমাক ফ্লাইটলৈ লৈ যোৱা হ'ব আপোনালোকে দেখি হয়তো গম পাইছে যে মই বিৰাটেই ভাগৰুৱা ভিডিঅ' বনোৱাৰ বাবে মানসিকভাৱে প্ৰস্তুতেই নহয় তথাপিও ভিডিঅ' বনাইছোঁ এটা কাৰণতে যে নতুন ব্লগ ভিডিঅ' এটা হ'লেও হোৱা মোৰ যোৱা 3 দিন ধৰি গৰম ভিতৰত সোমাই ইউৰিনেল ইনফেকশ্যন হৈ আছিলে যাৰ বাবে প্ৰচণ্ড পেটৰ বিষ লগতে টোপনি মাৰিব নোৱাৰোঁ ভালদৰে খাব নোৱাৰোঁ তেনেদৰে কষ্ট হৈছিল তথাপিও চেন্নাইত নাহিলে নহয় কাৰণেহে আহিছোঁ জীৱনত প্ৰথমবাৰ ফ্লাইটত উঠিব গৈ আছোঁ অলপ ভয়ো লাগিছে নাৰ্ভাছ ফিলো কৰি আছোঁ ভালো লাগিছে যে প্ৰথমবাৰলৈ ফ্লাইটত উঠিব পাম ফ্লাইটৰ জাৰ্ণি কেনেকুৱা হয় সেয়া অনুভৱ কৰিম আমি টিকট কাটিছোঁ ইণ্ডিগো ফ্লাইটত প্ৰথম আমি গুৱাহাটীৰ পৰা কলিকতালৈ যাম তাত প্ৰায় 8 ঘণ্টা জিৰোৱাৰ পিছত আমাৰ ৰাতিপুৱা 5টামান বজাত কলিকতাৰ পৰা চেন্নাইলৈ ফ্লাইট আছে মানে ফ্লাইটখন আমাৰ ভায়া হৈ যাব ডাইৰেক্ট ফ্লাইট নাপালোঁ আমি যি নহওক আপোনালোকক অলপ ৱেটিং ৰুমটো দেখাইছোঁ আমি টিকট কাটিলোঁ এটা ট্ৰেভেল এজেঞ্চিৰ পৰা মেছমৰাইজিং টুৰিজিম এণ্ড ট্ৰেভেলছ মোৰ বন্ধু এজনৰে হয় বিপ্লৱজ্যোতি বৰ্মন তাৰ পৰা আমি বহুত কম খৰচতে টিকটখিনি পালোঁ অনলাইনত বহুখিনি দেখাইছিলে কিন্তু সি আমাক মানে বহুখিনি কম পইচাতে আমাক টিকটকেইটা কাটি দিলে সেয়েহে মই ৰিকমেণ্ড কৰিম যে আপোনালোকে যদি ক'ৰবাত যাব বিচাৰে অনলাইন টিকট কাটাতকৈ তাৰ পৰা টিকট কাটিব পাৰে সি যথেষ্টখিনি কম খৰচতে আপোনালোকক টিকটখিনি দি দিব মই ফোন নম্বৰটো দি দিছোঁ ফাইনেলি আমি আহি উপস্থিত হ'লোহি নেতাজী সুভাষ চন্দ্ৰ বোস ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কলিকতাত ইয়াতে প্ৰায় আমি 8 ঘণ্টা জিৰাব লাগিব 10টামান বজাত আমি আহি পালোঁ আৰু ৰাতিপুৱা প্ৰায় 5টামান বজাত আমাৰ ফ্লাইট আছে ইয়াৰ পৰা আমি চিধা উৰা মাৰিম চেন্নাইলৈ আপোনালোকে চাওক কি সুন্দৰ এয়াৰপৰ্টৰ ভিতৰখন এয়া নেতাজী সুভাষ চন্দ্ৰ বোস ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ বাহিৰভাগ এয়াৰপৰ্টটো দুমহলীয়া যদি আপোনালোকে চেক ইন কৰে ওপৰৰ মহলত যাব লাগিব ফাইনেলি আমি চেন্নাইৰ ৰাস্তাত আগবাঢ়িছোঁ আমাৰ গেষ্ট হাউচলৈ গেষ্ট হাউচত আমাৰ ৰুম বুকিং কৰি থোৱা আছে সেয়েহে আমি চিধা ৰুমৰ পৰা আপোনালোকক দেখুৱাম
এয়াৰপৰ্টৰ পৰা চিধা ৰুমৰ পৰাই দেখাইছোঁ, কাৰণ আহোঁতে বহু কষ্ট হৈছে কাৰণে ৰাস্তা আৰু বাকী ষ্টেপ লোৱা নহ'লে। যি নহওক আমাৰ ৰুমটো দেখাওঁ। আমি যিটো ৰুমত আছোঁ সেই ৰুমটোৰ ভাড়া হৈছে 600 টকা। আপোনালোকে ইয়াতে 550, 600 বা 700, 800ৰ ভিতৰত আপোনালোকে ভাল ৰুম পাব। আৰু এই ৰুমত কি কি আছে মই দেখাইছোঁ। এনেকৈ পানীৰ এটা ডিছপেঞ্চাৰ আছে, তাৰপিছত এইপিনে আমাৰ বেডখন, এইটো টিভি, তাৰপিছত আপোনালোকে যদি AC ব্যৱহাৰ কৰিব বিচাৰে ইয়াতে AC এটা আছে, এইটো AC হয়। AC ল'লে এক্সট্ৰা চাৰ্জ হয়, পাৰ ডে 300 টকাকৈ। তাৰপিছত এইটো হ'ল ৱাৰ্ড্ৰপ, এইটো এটা সৰু ৱাৰ্ড্ৰপ। তাৰপিছত এইপিনে আছে কিটচেন। ইয়াতে আৰু এটা সুবিধা আছে যে আপোনালোকে ইয়াতে আহিলে ইয়াতে আপোনালোকৰ ফ্ৰীতে গেছ পাব, ইয়াত বাচন বৰ্তন পাব, বনোৱা চব পাব। আপোনালোকে কেৱল ইয়াৰ পৰা আপোনালোকে যদি ভাত খায় চাউল কিনি আনিব, আলু দালি পিঁয়াজ যি কিনি আনিব, আনি কিনি ইয়াতে আপোনালোকে বনাব আৰু খাব। তাৰপিছত চবতচে ইম্পৰ্টেণ্ট হৈছে বাথৰুমটো। বাথৰুমটো দেখাইছোঁ আপোনালোকক। এইটো দেখিছে বাথৰুম, এইটো বাথৰুম। বাথৰুমৰ ফেচিলিটিও বঢ়িয়া। আপোনাৰ চাউল ল'ব বিচাৰিলে চাউল ল'ব পাৰিব। ইয়াৰ বাল্টি এটা আছে, বাল্টি এটা আছে। ইয়াতে আপোনাৰ চাবোন তাবোন থোৱা। কুমুদটো ৱেষ্টাৰ্ণ কুমুদ হয়। নাল আছে, বেচিন আছে। দেখা পাইছে গোটেইখিনি। এটা সুন্দৰকৈ এইখিনি কিটচেন। এইপিনে আপোনাৰ বেডখন। এইজন 2জন আৰামত থাকিব পাৰে, 3জন থাকিলে অলপ অসুবিধা হয়। আৰু বাকীখিনিতো ক'লোৱে আপোনালোকক। কিন্তু ইয়াতে আপোনালোকৰ যিখিনি পানী পাব সেই পানীখিনি আপোনালোকে বাচন ধোৱা, কাপোৰ ধোৱা, গা ধোৱা বা অন্য কাম কৰিব পাৰিব। কিন্তু খাবৰ কাৰণে আপোনালোকে পানী কিনিব লাগিব, কাৰণ ইয়াৰ পানীটো বহুতেই বেয়া। এই পানী এটা জাৰত আপোনালোকৰ 80 টকা লয়। 80 টকাত আপোনালোকে এই জাৰ এটা কিনি, ডিছপেঞ্চাৰটো ইয়াতে পোৱা যায়, ইয়াতে আপোনালোকে পানীটো এনেকৈ খাব লাগিব। ইয়াত দেখিছে এইখন চকী এখন আছে। এয়া আমাৰ লাগেজ ইয়াত থোৱা আছে। এতিয়া আমি লাগেজখিনি ছেট কৰিম লাহেকৈ বস্তুবিলাক। যি নহওক বন্ধু বান্ধৱী, আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, কাৰণ আমাৰো যথেষ্ট ভাগৰ লাগিছে। আহি পাই মই অলপ ফ্ৰেছ হৈ কিনিহে ভিডিঅ'টো বনাইছোঁ, কাৰণ নহ'লে আৰু ইমানখিনি মোৰ শক্তি নাছিলে যে আহিয়ে মই ভিডিঅ'টো বনাম। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ বিদায় মাগিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বা ভাল লাগিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু ভিডিঅ'বিলাক বনোৱাত কষ্ট হয়। আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব। ধন্যবাদ।